গুড মৰ্ণিং সকলোলৈকে। আজি ৰাতিপুৱা দেউতাই মাছ ধৰি আনিলে। তাৰপিছত এয়া চাওক বৰালি মাছ, তাৰপিছতে এইটো কি মাছ বুলি কয়, চকুৰঙা মাছ নে কি হয়। বাকী ৰাতিপুৱা এইটো কাম কৰিলোঁ। তাৰপাছতে আহি মই ফুলত পানী দিলোঁ। ফুলকেইজোপা যিহেতু পানী চানী নাইকিয়াকৈ শুকাই আছিলে, গতিকে মই মাছ ধৰি অহাৰ পিছত ফুলখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি পানী দি ল'লোঁ। পানী দিয়াৰ পাছত এনেদৰে মই পানী দি আছোঁ গোটেইখিনি ফুলত। গতিকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আৰু কি কি কৰিছোঁ আজি ৰাতিপুৱা তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল, সেইকাৰণে কৰি আছোঁ। বাকী অলৰেডি ফুলত পানী দি হৈছেই লাহে লাহে, যিহেতু বহুতখিনি শুকাই আছিলে কাৰণে অলপ সৰহকৈ দি দিয়া হৈছে পানীটো। যিহেতু ফুল ঘৰত থাকিলে ভাল বুলি কয়, সেইটো কাৰণে ৰখা হৈছে। যিহেতু এইজোপা বহুত ভাল লাগিছে ফুলজোপা। বাকী পিছলৈ আৰু কি কি কৰিছোঁ চাই যাওক। ফুলত পানী দি হৈ গ'ল। পানী দি হোৱাৰ পিছত যিহেতু আমাৰ চেপাত মাছ লাগিছে, মাছখিনি এনেদৰে শুকোৱা হয় শুকতি খুন্দিবৰ কাৰণে। আৰু যিহেতু এনেকৈ শুকোৱা হয়, ধুনীয়াকৈ গোটেই মাছখিনি ৰ'দত শুকুৱাই লোৱা হয়। বিশেষকৈ ৰ'দত শুকুৱাই মেলি, এইখিনি হৈছে আজি ৰাতিপুৱা লগা মাছ, এইখিনি আকৌ নতুনকৈ শুকাইছে। এইটো যোৱাকালি আছিলে চাগে, আধা শুকান হৈছে। আৰু সকলোখিনি শুকোৱাৰ পিছত আমাৰ ঘৰত এনেদৰে শুকতি খুন্দি থোৱা হয়। আমাৰ ঘৰত বুলি নহয়, প্ৰত্যেক মিচিং মানুহে খুন্দেই। তাৰ পাছত মোৰ মানুহগৰাকীয়ে চব্জি বনাবলৈ আৰম্ভ কৰিছে। প্ৰথমে মাছটো কাটি লৈছে ধুনীয়াকৈ। বৰালি মাছটো যিহেতু ৰাতিপুৱা লাগিছিলেই, বৰালি মাছটো কাটি ল'লে ধুনীয়াকৈ পিচ পিচকৈ। কটাৰ পিছত যিহেতু নলটেঙাৰ লগত বনোৱা হ'ব, নলটেঙা সকলোৱে চিনি পায়, নলটেঙাৰ লগত বনোৱা হ'ব যিহেতু মাছটো। নলটেঙাখিনি ধুনীয়াকৈ কাটি মেলি লোৱা হয়, ৰেচিপি শ্বেয়াৰ কৰি দিছোঁ। তাৰপিছত কেৰাহীত তেল দি দিয়া হৈ গ'ল। তেলটো গৰম হ'বলৈ দিয়া হৈছে। যিহেতু তেলটো গৰম হৈ গৈছে, সেইখিনি সময়তে যিহেতু মই নহৰু দি ভাজিছোঁ, কোনো পিঁয়াজ চিয়াজ দিয়া নাই, নহৰু দি লৈছোঁ। দিয়াৰ পিছত মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে। ফ্ৰাই কৰি লোৱাৰ পিছত দেখিছে কিমান ধুনীয়া কালাৰ উঠিছে। গতিকে আপোনালোকেও এনেকৈ বনাব পাৰে। ধুনীয়াকৈ মাছটো ফ্ৰাই হৈ গৈছে, হাফ ফ্ৰাই। তাৰপিছত অলপ দেৰি পাছত ঢাকনা মাৰি দিছোঁ, মাৰি দিছে আৰু ঢাকনাখন মাৰি দিয়াৰ পাছত যিহেতু মাছটো ফ্ৰাই হৈ গৈছে, হোৱাৰ পিছত আপোনাৰ নলটেঙাটো এতিয়া দি দিব। নলটেঙাটো দি দিব। ইয়াত ফ্ৰাই মাছটোত এতিয়া নলটেঙাটো দি দিয়া হ'ব। নলটেঙাটো দি দিয়াৰ পিছত অলপ টাইমৰ কাৰণে গোটেইখিনি লৰাই মেলি ঢাকি দিয়া হ'ব। গতিকে অলৰেডি হৈ গৈছে মাছটোত টেঙা দিয়াটো। তল-ওপৰ কৰি লৰাই মাছটো ঢাকি দিয়া হ'ব। এতিয়া চব্জিখন চাওক, আগলৈ চাই থাকক। চব্জিটো কেনেকুৱা হয় টেষ্ট কৰি আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। লাইক, কমেণ্ট, শ্বেয়াৰ সকলোৱে কৰিব। চব্জিটো লৰাই লোৱাৰ পাছত আকৌ ঢাকনা মাৰি দিয়া হ'ল। ঢাকনা মাৰি দিয়াৰ পিছত যিহেতু অলপ টাইমৰ পাছত আকৌ চব্জিটো লুটিয়াই দিয়া হ'ল, লৰাই দিয়া হৈছে। ধুনীয়াকৈ যিহেতু হ'বৰ কাৰণে ধুনীয়াকৈ লৰাই দিয়া হৈছে। দিয়াৰ পাছত অলপ পানী দিয়া হৈছে, যিহেতু মাছটো সিজিব লাগিব, টেঙাটোও সিজিব লাগিব, সেইকাৰণে অলপ পানী দিয়া হৈছে। পানী যিহেতু আমাৰ ঘৰত মানুহ চাৰিজনৰ জোখত দিয়া হৈছে। আপোনালোকৰ বেছি হ'লে বেছিকৈ দিব পাৰে। তাৰ পাছত ঢাকি দিছে মাছটো।
ঢাকি দিয়াৰ পিছত 2-3 মিনিটমানৰ পাছত যেতিয়া উতল আহিব, যিহেতু উতল অহা নাই, ঢাকনাখন আকৌ ঢাকি দিয়া হৈছে। তাৰপাছত আকৌ চাওক কি ধুনীয়াকৈ উতলিছে, কালাৰ ধৰিছে। ধৰাৰ পাছত কি ধুনীয়াকৈ চাওক কালাৰ ধৰিছে। ধৰাৰ পিছত মাছটো আকৌ তল ওপৰ কৰি দিয়া হৈছে ধুনীয়াকৈ। চাওক কি ধুনীয়াকৈ কালাৰ উঠিছে, যিহেতু মাছটো ফ্ৰাই কৰি লোৱা হৈছিলে। ফ্ৰাই কৰি লোৱা ভিডিঅ'টো নেদেখালোঁ, বহুত দেৰি হ'বৰ কাৰণে নেদেখালোঁ, গতিকে চাই যাওক কোনো স্কিপ নকৰাকৈ। ক্ৰমান্বয়ে লাহে লাহে চব্জিটো হ'বলৈ লৈছে আৰু চব্জিটো হ'বলৈ হৈছে, যিহেতু আকৌ ঢাকনা মাৰি দিয়া হ'ব। এবাৰ ফিনিচিং চব্জিটো লাষ্ট পৰ্যায়ত সম্পূৰ্ণভাৱে উতল হৈ চব্জিটো সিজি গৈছে, মাছটোও সিজি গৈছে। এনেদৰে আপোনালোকেও ঘৰত মাছ আৰু নলটেঙা দি চব্জি ৰান্ধি খাব পাৰে, বহুত টেষ্টি হয় বহুত। গতিকে ভাল পালে আপোনালোকে ভিডিঅ'টো চাই জনাব কেনেকুৱা পালে। যিহেতু চব্জিটো অলৰেডি হৈছেই, এইটো হৈ গৈছে, সম্পূৰ্ণভাৱে হৈ গৈছে চব্জিখিনি সম্পূৰ্ণভাৱে হৈ গৈছে। যিহেতু এতিয়া টেষ্ট কৰা হ'ব, সম্পূৰ্ণভাৱে নিমখ মছলা চেক কৰিব। টেষ্ট কৰাৰ পাছত ফাইনেল লুক এনেকুৱা হৈছেগৈ। নিমখ চিমখ ধুনীয়াকৈ জোখত দি লৈ তাৰপিছত গেছটো লাহেকৈ অফ কৰি দিয়া হ'ল। গতিকে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই।